बे समाव आङो आसामनि बारग' चिफ मिनिस्टार तरुण गगৈ बिथाङा रुंसारि जानायाव UPPL हान्जानिफ्राय गोथौ दुखु मोननाय फोरमायदों आरो बिथांनि नखरनिसिमबो जोंनि गोसो गोरबोनि दुखु मोननाय आरो अननायखौ बे समाव जों बावहरदों। बिथां तरुण गगैआ गोलाव सम जोंनि राज्योआव आरो हायुङारि थाखोआव राजखान्थियाव गोबां खामानि मावबोदों आरो बिथाङा थांनाय 40 बोसोरसोआव राजखान्थियाव थानानै जोंनि हारि माहारिफोरखौ सुबुंफोरखौ गोबां सिबिबोदों आरो आसामनि चिफ मिनिस्टार हिसाबै बिथाङा एखेबारेनो खेबथाम देरहानानै सरकार दादों आरो बै समाव बिथाङा हानायमानि रायजो राजानि जौगानायनि खामानि मावनो नाजादों। राजखान्थिगिरिफ्रा गोबां दङ, नाथाय बिथांनि जि गोसो जि साननाय हनाय बियो एसे जुदामोन। बिथांनि जि मावनाय दांनाय खोथा बुंनायफ्राव मोनसे आलादा मोनसे रोखोमनि मानसि माहारिखौ अननाय एबा ओनसोलखौ अननाय एबा हारिखौ अननाय माखासे खोथाफोरखौ जों नुनो मोनोमोन। दा बिथाङा जि दोलोआवनो थाया मानो बिथाङा जोंनि ओनसोलनि थाखाय गोबां खामानि मावदों आरो मावनो नाजालांदों। दा बिनि थाखायनो बिथांनि रुंसारि जानायाव जोंहा आसामा सुख'हायै खहा जाबाय। दा बे समाव आङो बिथांनि सोरगोआरि जिउ सोलेरा सोरगोआव जाहाथे अराय सम आलो गोजोनै थायो बिनि थाखाय आङो अबंलावनि खाथियाव आर'ज गाबहरबाय। प्राक्तन मुख्यमंत्री तरुण गगৈ डाঙरियार देहा अवसान घटिल खूब दुखजनक घटना और राजनीति क्षेत्र पर गुची जोवाটো डाঙर लस। व्यक्तिगत भावे मैं बहुत बार लग पाइছোঁ। खोला मनर व्यक्ति आसिल और मनत जीतो आछे तो खोला खुलिकै কৈছিল মানুহজন। मुख्यमंत्री थका समयर পৰা অসম तथा उत्तर पूर्वांचल जी उग्रवादर समस्या ये समाधानर कारण जी इनिशिएटिव आरम्भ কৰিছিল ये BLTৰ जी 2003 सनर BTC चुक्तिर द्वारा आरम्भ কৰিছিল। तेखेतर सबल नेतृत्वर বাবে दिल्लीत BJP गभर्नमेंट थका सत्त्वेও অসমত কংগ্रेस गभर्नमेंट হয়ও जी विरोधी दलर गभर्नमेंट तथापिও जी এটা आन्डारस्टेंडिंग मिउचुअल आन्डारस्टेंडिंग रक्षा কৰি পেলাই এই BTC চুক্তিটো সম্ভৱ কৰি তুলিছিল। তাৰ দ্বাৰা उत्तर पूर्वांचल उग्रवादर समस्या समाधान करार जी प्रक्रिया ये आरम्भ হৈছিল और तार पिछर পৰা আজি অসমৰ और उत्तर पूर्वांचल विभिन्न उग्रवादी संगठনৰ লগত जी शांति आलोचना प्राय आरम्भ हुआ বুলি আমি ক'ব পাৰি। तो তেওঁৰ যিটো মৃত্যু অসমৰ বাবে যথেষ্ট ক্ষতি, ভাৰতৰ বাবে ক্ষতি আৰু তেওঁ মানে যিটো আনকম্প্ৰমাইজিং এটা নেচাৰ আছিল তেওঁ ৰাজনীতি হিচাপে তেওঁৰ ব্যক্তিগত এটা নিজস্ব ষ্টেণ্ড আছে যিটো তেওঁ সত্য বুলি ভাবে, যি ষ্টেণ্ডলৈ তেওঁ থাকে সেই ষ্টেণ্ডটো সহজত কম্প্ৰমাইজ নকৰে, আপোচবিহীন এটা ৰাজনীতিবিদ হিচাপে তেওঁক জনা যায়। সেইকাৰণে আজিৰ দিনত তেওঁৰ মৃত্যুত মই আজি খুব দুখ পাইছোঁ আৰু পৰিয়ালবৰ্গলৈ কণ্ডোলেন্স মেছেজ মই দিব বিচাৰিছোঁ আৰু তেখেতৰ বিদেশী আত্মা যাতে শান্তিতে থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতে য'তে নাথাকক অসমৰ আৰু অসমৰ ৰাইজৰ মংগলৰ বাবে তেওঁ যাতে দৃষ্টি দি থাকে সেইটোকে মই কামনা কৰিছোঁ। আজি মই UPPL দলৰ হৈ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দীৰ্ঘদিন ধৰি আমাৰ ৰাজ্যখনৰ কাৰণে দেশৰ কাৰণে সেৱা কৰি অহা এজন সুযোগ্য অসমৰ সন্তান আৰু এজন দক্ষ ৰাজনীতিক নেতা আমাৰ মাজৰ পৰা স্বৰ্গবাসী হ'ল। মই তৰুণ গগৈ ছাৰৰ স্বৰ্গবাসী আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ যি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ স্বৰ্গীয় আত্মা স্বৰ্গত শান্তিৰে থাকক ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি সঁচাকৈ
আমাৰ খুব মানে দুখৰ দিন বুলি ক'ব লাগিব। ছাৰে যি ৰাজনীতিৰ দলতে নাথাকক কিয় এজন অকল দক্ষতাই নহয়, তেখেতে সকলো দিশৰ পৰা এজন মেচিউৰ ব্যক্তি আছিলে আৰু অসমৰ ৰাজনৈতিক নেতাসকলৰ ভিতৰত ব্যক্তিত্ব যদি চাবলৈ যায় তেখেতো এজন উল্লেখনীয় আছিলে আৰু সঁচাকৈ অসমক ভাল পোৱা, অসমীয়া মানুহক ভাল পোৱা এজন ব্যক্তি আছিলে আৰু সেইকাৰণে আজি তেখেতৰ যিটো এই দুখৰ দিনত আমি সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি UPPL দলে অহা দিনত এদিন আমাৰ যিমানখিনি কাৰ্যসূচী বাতিল কৰিছোঁ আৰু আমাৰ প্ৰত্যেকটো কেন্দ্ৰৰ পৰা জিলা সকলোক মই শ্ৰদ্ধাঞ্জলি জনাবলৈ মই আহ্বান কৰিছোঁ। এই সময়ত মই তেখেতৰ যিটো কৰণীয় কাম সেইটো দীৰ্ঘজীৱী হওক, যিখিনি কাম তেখেতে কৰি থৈ গ'ল সেইখিনি সদায় অসমৰ ৰাইজে এইটো স্মৰণ কৰিব, সেইটো মই বিশ্বাসেৰে ক'ব পাৰোঁ আৰু তেখেতৰ কাৰণে ভৱিষ্যতত আমি অসমৰ মানুহবিলাকে তেখেতক স্মৰণ কৰিব লাগিব। তৰুণ গগৈ ছাৰৰ এই স্বৰ্গবাসী হোৱাত আমাৰ অসমৰ কাৰণে অপূৰণীয় এটা ক্ষতি বুলি মই ক'ব বিচাৰোঁ। তেখেতৰ যি অৱদান এজন মুখ্যমন্ত্ৰী হিচাপে হওক বা এজন সাংসদ হিচাপে হওক বা এজন ৰাজনৈতিক নেতা হিচাপে হওক, এইটো সদায় অতুলনীয় আৰু সেইকাৰণে যিখিনি কাম তেখেতে কৰি গ'ল আৰু যিখিনি কৰিবলৈ প্ৰয়াস কৰিলে সেইখিনিৰ কাৰণে মই তেখেতক ধন্যবাদ জনাওঁ আৰু তেখেতে স্বৰ্গত যাতে শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।